তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। তো আজি মই মানে এটা আপোনালোকৰ মাজলৈ গান গাই শুনাম বুলি ভাবিছোঁ, আৰু যদিহে ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই কোনো গায়ক নহয় বা ছিংগাৰ নহয় বা দেই, জাষ্ট মনোৰঞ্জনৰ কাৰণে গাম বুলি ভাবিছোঁ। আৰু এইফালে দেখিছেনে পূৰা দাড়ি চাৰি কাটি একদম গুচাই থৈ দিয়া আলুটোৰ নিচিনা হৈ আছে আৰু দেই। আপোনালোকে হাঁহি নিদিব, বেয়া লাগিব দেই। তো সেইটোৱে আৰু আপোনালোকৰ আগত গান এটা গাই শুনাম বুলি ভাবিছোঁ। মই নিজে ভাবি ভাবি গাম, আৰু সুৰটো বেলেগো হ'ব পাৰে, আৰু মাজত যদি কিবা কিবি ভুল ভ্ৰান্তি হৈ যায় প্লিজ মাফ কৰি দিব দেই। তো ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কি আৰু আপোনালোকৰ বাবেহে। তো এতিয়া গাম আৰু দেই। দেহি ঐ শিতানৰ কাষতে তোমাৰ কথা ভাবোঁতে, তোমাৰ কথা ভাবোঁতে, দেহি ঐ কিনো মৰম দিছিলা, পাহৰিব নোৱাৰোঁ মই, পাহৰিব নোৱাৰোঁ। দুখেনো খুন্দা মাৰি, দুখেনো খুন্দা মাৰি ধৰে, বিচনাৰ কাষতে মোৰ কলিজা, কিনো মৰম দিছিলা, কিনো মৰম দিছিলা, পাহৰিব নোৱাৰোঁ মই, দুখেনো খুন্দা মাৰি, দুখেনো খুন্দা মাৰি ধৰে। তো সেইটোৱে আৰু ইমানেই, আৰু জাষ্ট ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দেই। বা এইটোৱে আৰু কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু কমেণ্ট কৰি। তো বেলেগ দিনা লগ পাম নিশ্চয়। বাই বাই।